Good morning, guys. গুড মৰ্ণিং বুলি কৈ পেলাই তাই কেমেৰাটো যেনেকৈ কৰিহে উঠাইছে যেন সেই ৰাতিপুৱা খাৰা হৈ উঠি থকাটো খুৱাবহে বিচাৰিছে। मैं ऑलरेडी क्यूटी है। बच्चे तेरी माँ की चूत। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি কথা পাতিব গৈ আছো অসমৰ কেইগৰাকীমান বিশিষ্ট মহিলাৰ ওপৰত, যোন কেইগৰাকীয়ে নেকি ডাবল মিনিং ভিডিঅ' বনোৱাত কাজল পাণ্ডেকো পিছ পেলাই দিছে, যাক নেকি তুমি কাজল পাণ্ডেৰ শিষ্য বুলি ক'লেও মিছা নহ'ব চাগে। অলপমান সোমালে কেৰু মেৰু কৰে, গোটেইডাল সোমালে সাৱটি ধৰে। আজি আমি এনেকুৱা কিছুমান মহিলাৰ ওপৰতে কথা পাতিম যোনবোৰে নেকি কেলা ডাবল মিনিং ভিডিঅ' বনাই ফেচবুকটো পচাই আছে। তো ব'লা অলপো দেৰি নকৰি কাণত হেডফোন নামৰ প্ৰটেকশ্যনডাল লগাই লোৱা আৰু আজি ফালন প্ৰক্ৰিয়াটো উপভোগ কৰা। দুফালে দুখন হাবি, মাজতে আছে আলি, তাতে আকৌ লগাই দিয়ে ল'ৰাবিলাকে আহি। কি হয় গাইজ, কমেণ্ট কৰা। এই কুৱেশ্যনটোৰ এনচাৰটো হৈছে সেন্দুৰ, কিন্তু তাই সেই লাষ্টৰ মুখৰ ভাঁজটো চাওকচোন। মুখৰ ভাঁজ তাই এনেকুৱা দিছে যে মানুহৰ মাইণ্ডত বেয়াটো আহিবই, আৰু বেয়াটো আহিলেহে বেয়া কমেণ্ট কৰিব, বেয়া কমেণ্ট কৰিলেহে ভিউজ আহিব, হয় নে নহয়? अरे बाप रे, ये तो धोती खोल रहा है। পতিবা নেকি মোলে? নাম্বাৰটো দিবা নেকি? খুৰীৰ কেলা স্বৰ্গলৈ যাবলৈ দিননো কেইটা বাকী আছে, কিন্তু খুৰীয়ে কেলা এই বয়সতো আহি পেলাই ফেচবুকত মতা বিচাৰি ফুৰিছে। পতিবা নেকি মোলে কেলা? এনেকুৱা মানুহৰ কি আছে যোনটো সময়ৰ লগতে বাঢ়ি যায় কিন্তু কেতিয়াও নকমে। বাইদেউ মোৰচোন নাই বহা, দিনক দিনে কমি কমি গৈহে আছে। আবে মই ইউটিউব চেনেলটোৰ কথা কৈছো কেলা, তোমালোকেও যে কি ভাবা আবে। एकदम इन्होंने वक्त बदल दिया, जज्बात बदल दिए, जिंदगी बदल दी। ओ भाई मारो मुझे, मारो मारो मुझे, मारो। তোমালোকে কেলা ভিডিঅ'বোৰ চোৱা কিন্তু ছাবস্ক্ৰাইবটো নকৰা, না ছাবস্ক্ৰাইবাৰ বাঢ়িছে না কিবা বাল হৈছে, খালি ভিডিঅ' বনাই বনাই আপলোড কৰি আছো। ছাবস্ক্ৰাইবটো কৰি দিয়া সোনকালে। भाई ने बोला करने का तो करने का, पागल है क्या? चल। আগতে ল'ৰাবোৰে নবৌহঁতক কয় নবৌ ছোৱালীজনী চাই দিব আপোনাৰ নিচিনাৰে আৰু আপোনালোকৰ ফালে, আৰু আজিকালি ল'ৰাবিলাকে নবৌ পতি যোৱা না দাদাতকৈও বহুত বেছি ওপৰত থাকিম, হয়নে নহয় বাৰু? বাইদেউ আপোনালোকৰ ফালে তেনেকুৱা হ'ব পাৰে, আমাৰ ফালে নহয় দেই, কাৰণ কিয় আজিও আমি আমাৰ নবৌক মাৰ সমানে সন্মান কৰোঁ। লাউৰা ছোৱালী বিয়া পাতিবা সদায় কি চাই কওকচোন? এনেইতো বাইদেউ বিয়া পাতো বুলি ক'লে এজনী ছোৱালী বহুত বস্তু চাব লাগে, তাইৰ ব্যৱহাৰ, তাইৰ সংস্কাৰ, তাই কি কৰি ভাল পায় কি নকৰে চব বস্তু চাব লাগে। কিন্তু এতিয়া এই আপোনালোকৰ এইবোৰ ভিডিঅ' দেখা পায় ন, এজনী ছোৱালীয়ে এটা বস্তুৱে চাব লাগিব, সেইটো হৈ গ'ল তাই ফেচবুক পেজ আছে নাই। তাই যদি ফেচবুক পেজ যদি নাই তেনেহ'লে সেইদিনাখনেই মণ্ডপত বহি বিয়া পাতিম, আৰু যদিহে ফেচবুক পেজ আছে তেনেহ'লে মই জীৱনত বিয়াই নাপাতোঁ। নবা কি ঠিক কেলা আপোনালোকৰ নিচিনাকৈ সেই 2-4টামান খুচুৰা ফেচবুকৰ পইচাৰ কাৰণে ডাবল মিনিঙৰ ভিডিঅ' বনাই ফুৰিব পাৰে জীৱনটোত। এইবোৰে কেলা ফেচবুকৰ সেই 2টামান খুচুৰা পইচাৰ কাৰণে ডাবল মিনিঙৰ ভিডিঅ' বনাই বনাই ভিউজ গাল ল'ব, আৰু যদি সেই ডাবল মিনিঙৰ ভিডিঅ'বোৰতো ভিউজ নাহে তেতিয়া সিহঁতে এইবোৰ আৰম্ভ কৰি দিব। গুড মৰ্ণিং গাইজ। গুড মৰ্ণিং বুলি কৈ পেলাই তাই কেমেৰাটো যেনেকৈ কৰিহে উঠাইছে যেন সেই ৰাতিপুৱা খাৰা হৈ উঠি থকাটো খুৱাবহে বিচাৰিছে। वाह दीदी, वाह दीदी, दीदी। তোমালোকে এটা সঁচা কথা কবা দেই, তোমালোকে বাৰু মোবাইলত বেছিভাগ কি চোৱা? মই ক্ৰমত আছামিজ বোৱাৰী ভাইৰেল প্ৰন ভিডিঅ' বুলি চাৰ্চ কৰি ফুল HDত চাওঁ, কিন্তু আপোনালোক কিজনীকহে দেখা নাপাওঁ। কিয় মাস্ক চাক্স মাৰি পেলাই ভিডিঅ' বনাই নেকি? ইহঁতবোৰৰ কাৰণে নিজৰ শৰীৰটো বা সন্মানটো ইম্পৰ্টেণ্ট নহয়, ইহঁতৰ কাৰণে ইম্পৰ্টেণ্ট হৈছে ফেচবুকৰ সেই 2টামান খুচুৰা পইচা, যাৰ কাৰণে ইহঁতি নিজৰ লগতে গোটেই সমাজখনৰ সন্মানটো শেষ কৰি দিছে। আৰু এইবোৰ নকৰি কৰিবনো কি? কাৰণ কিয় গোটৰ কিস্তিকেইটাটো টাইম মতে দিব লাগিব না। এইবোৰ কৰি পেলাই ভিডিঅ' বনালে ফেচবুকত ভিউজ আহিব, ভিউজ আহিলে 2টামান পইচা বেছিকৈ আহিব, 2টামান পইচা বেছিকৈ আহিলে গোটৰ কিস্তিকেইটা দিব পাৰিব, হয় কি নহয়? गजब बेइज्जती है। একচুৱেলি ভুল ইহঁতৰ গাত নাই, ভুল ইহঁতৰ মতাকেইটাৰ গাত। ইহঁতি এইবোৰ যেতিয়া আৰম্ভণি কৰিছিলে নহয়, তেতিয়াই যদি ইহঁতৰ কাণৰ তলত এটা চৰ মাৰিলে হয় নহয়, ইহঁতবোৰো ইমানখিনি আগবাঢ়িব নাপালেই হয়। সি
ঠিক আছে আমি ভদ্ৰ সমাজৰ অভদ্ৰ বৰে মানিছো আবে মানিব কি লাগে হয়ে কেলা তোৰ নিচিনা বোৱাৰীবোৰৰ কাৰণে নহয় আমাৰ অসমৰ ভাল ভাল বোৱাৰীবোৰৰো মান সন্মান বৰবাদ হৈ গৈছে সিহঁতিও কেলা ফেচবুকত ভাল ভাল ৰিল বনাবলৈ চিন্তা কৰিবলগীয়া হৈছে আৰু সেই ভাল বোৱাৰীখিনিও নহয় তোৰবোৰৰ কাৰণে বেয়া বেয়া গালি শুনিবলগীয়া হৈ আছে তাক লাউৰা বাকী গাইজ ভিডিঅ'টো ইমানেই আছিলে যদিহে ভিডিঅ'টো চাই ভাল লাগিল লাইক এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা জলদি ছাবস্ক্ৰাইবটো কৰা আৰু ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'টো কেনেকুৱা পালা কমেণ্ট এটা কৰি জনাবা আজিলৈ বাই জয় হিন্দ জয় অসম ঐ ৰমেশ ঐ চাচোন ঐ ফেচবুকত 22 বছৰীয়া কেঁচুৱা ছোৱালী এজনীয়ে পিট পিটাই দৌৰি ফুৰিছে बच्चे तेरी माँ की चूत